পোষ্ট অফিসত সেভিং একাউন্ট খুলিবলৈ এটা ফর্ম ফিল আপ কৰিব লাগে আৰু এইটো ফর্ম ফিল আপ কৰোঁতে বহুতৰে প্ৰব্লেম হয় সো আপোনালোকে চাই থাকক ফর্মটো কেনেকৈ ফিল আপ কৰিব লাগে মই দেখাই আছোঁ প্ৰথমতে আপুনি কি কৰিব লাগিব প্ৰথমতে ফৰ এপ্লিকেন্টস ইয়াতে আই ৰিকুৱেষ্ট ইউ টু ওপেন ইয়াতে যে আপোনালোকে খালি ঠাই আছে ইয়াতে আপুনি সেভিং বুলি লিখিব লাগিব সো লিখি দিলে তাৰ পিছত আহিল 2 নম্বৰ ফুল নেম অফ এপ্লিকেন্টস ইয়াতে আপোনাৰ ফুল নেমটো লিখিব লাগিব উইথ ইয়াতে লিখিব লাগিব মিস্টাৰ বা আপোনাৰ মিসেস হলে মিসেস যি হয় হেতু দিব লাগিব দিয়াৰ পিছত আপোনাৰ ফাৰ্স্ট নেম ইয়াতে লিখি দিব মিডল নেম থাকিলে ইয়াতে লিখি দিব আৰু লাষ্ট নেম ইয়াতে লিখি দিব আৰু তাৰ পিছত সব ইয়াতে জেন্ডাৰটো লিখিবলৈ ইয়াতে মেল হলে মেল ফিমেল হলে ফিমেল বা আদাৰ্স হলে আদাৰ্স দি দিব তাৰ পিছত কি 3 নম্বৰত দিব লাগে আপোনাৰ এড্ৰেছটো ক্যাপিটেল লেটাৰ দিব লাগে সো ফাৰ্স্টত কি আছে ফ্ল্যাট নাম্বাৰ আপোনাৰ ফ্ল্যাট থাকিলে ফ্ল্যাট নাম্বাৰটো ইয়াতে দি দিব तार पिছত ইয়াতে ভিলেজ দি লোকেলিটি ভিলেজ স্ট্রিট রোড যিকোনো এটা ধুপগুড়ি মই ধুপগুড়ি দিছো এটা মোৰ ভিলেজৰ নাম সো আপুনি ভিলেজৰ নামটো দিলে হ'ব পোষ্ট অফিস দি দিব তাৰপিছত ডিস্ট্ৰিক্টৰ নাম দিলে হ'ল তাৰপিছত ষ্টেট পিন কোড জাস্ট এড্ৰেছটো দিলে হ'ল মোবাইল নাম্বাৰ আৰু ইমেইল থাকিলে দিব নহলে নিদিলে হ'ব আৰু এই সেকেন্ড এপ্লিকেন্ট থাৰ্ড এপ্লিকেন্ট যে দেখিছে এটা আপোনাৰ জয়েন্ট একাউন্ট হলে এইবোৰ লিখিব লাগিব সো মই যেটো সিঙ্গেল হে কাৰণে মই সিঙ্গেল লিখি দি আছো So applicants date of birth ইয়াতে date of birth দি দিব ইয়াতে অপশন আছে ফার্স্ট দিব লাগিব ডে তাৰ পিছত মান্থ তাৰ পিছত ইয়াৰ এনেকে দি দিব তাৰ পিছত কি আছে পেন নাম্বাৰ আপোনাৰ পেন নাম্বাৰটো ইয়াতে দি দিব তাৰ পিছত কি আছে ইয়াতে CIF ID ইয়াতে দিব নালাগে ইয়াতে অলৰেডি এক্সিস্ট আমাৰ তো এইটো নতুন একাউন্ট হৈ আছে তো দিব নালাগে একো তাৰ পিছত কি আছে অপাৰেটিং ইনস্ট্ৰাকশন ইয়াতে কি আছে সিঙ্গেল মই যেটো এটো সিঙ্গেল আৰু নিজৰ কাৰণে বনাইছো সেই কাৰণে ইয়াতে মই দি দিছো আপোনাৰ যে জয়েন্ট একাউন্ট হয় বা বেলে কি বলে ইয়াতে অপশনটো সিলেক্ট কৰি দিব আৰু কি আছে KYC ৰ কাৰণে এই ডকুমেন্ট আপলোড কৰিব লাগে সো আপুনি কি ডকুমেন্ট দিব হেতু ইয়াতে লিখিব লাগিব মই টাইপ অফ ডকুমেন্ট নাম্বাৰ টাইপ অফ ডকুমেন্ট কি এটা আইডি প্ৰুফৰ কাৰণে মই পেন কাৰ্ড দিছিল পেন কাৰ্ডটো দি দিছো আৰু ডকুমেন্ট নাম্বাৰটো ইয়াতে দি দিছো তাৰপিছত এড্ৰেছ প্ৰুফ ভোটাৰ আইডি দিছো ইয়াতে ভোটাৰ আইডি নাম্বাৰটো দিছো কিন্তু আপুনি আধাৰ কাৰ্ডটো দিলে ভাল হয় আধাৰ কাৰ্ডটো পিছৰ আধাৰ কাৰ্ডৰ নাম্বাৰটো পিছতো দিবই লাগে সো আধাৰ কাৰ্ডটো মানে দিবই লাগিব আধাৰ কাৰ্ডটো দিলে ভাল হয় তাৰ পিছত কি হল ইয়াতে ডিটেইলছ অফ ফাৰ্স্ট ডিপোজিট আপুনি যদি ডিপোজিট কৰিব খোজে তেনেহলে ডিপোজিটৰ এমাউন্টটো আৰু ইয়াতে ওয়াৰ্ডত লিখি দিব আৰু ইয়াতে মোড অফ ডিপোজিট এতে সেভিং বুলি লিখি দিব মই যেহেতু এতে ডিপোজিট এতিয়া নকৰো হেকানে লিখা নাই তাৰ পিছত কি হল নমিনেশন ইয়াতে কি লিখা আছে যদি আপোনাৰ কিবা কাৰণত আপোনাৰ মৃত্যু হৈ গল তেতিয়া আপুনি আপোনাৰ এই একাউন্টত থকা পইচাখিনি কোনে উলাইব পাৰিব সো ইয়াতে তাৰ নামটো আৰু ইয়াতে ডেট অফ বাৰ্থ ইন কেস অফ মাইনর ইয়াতে আপোনাৰ জাস্ট ৰিলেশন কি হেতু দি দিব আৰু ইয়াতে শেয়াৰ অফ নমিনেশন ইয়েস বল দিব বা 100% দি দিলে হল তাৰ পিছত চাওক ইয়াতে কি আছে সিগনেচাৰ অফ উইটনেছ ইন কেস ডিপোজিট ইয়াতে আপোনাৰ একাউন্টটো গুৰুতে আপোনাৰ উইটনেছ লাগে সো আপোনাৰ লগত আৰু এজন মানুহ লৈ যাব তাৰ এড্ৰেছ আৰু নামটো আৰু এড্ৰেছটো দি দিলে হৈ যাব এটো বেস হৈ গল তাৰ পিছত হল আৰু এটা আছে পেজ এটো একদম সিম্পল ইয়াতে একো নাই জাস্ট ইয়াতে আপুনি কি দি দিব আধাৰ নাম্বাৰ ইয়াতে সব আধাৰ নাম্বাৰটো দি দিব আৰু একদম ইফালে একো লিখিব নালাগে ডাইৰেক্ট আপোনাৰ ইয়াতে 70 নম্বৰত দি দিলে হল আই অথৰাইজড এজেন্ট ইয়াতে আপোনাৰ নামটো লিখি দিলে হল আৰু ইয়াতে আৰু একো লিখিব নালাগে আৰু ইয়াতে সক আপোনাৰ সিগনেচাৰটো দিব গৈছে ইয়াতে সিগনেচাৰটো দি দিব আৰু ইয়াতে খালি ঠাইত আপোনাৰ ফটোটো লগাই দিলে হল আৰু এইখিনি তো আপোনাৰ অফিচৰ পৰা ফিল আপ কৰি দিব তাৰ পিছত আহিল KYC ফৰ্মটো একো নাই জাস্ট আপুনি ইয়াতে প্ৰথমতে এপ্লিকেন্ট নেম ইয়াতে এপ্লিকেন্ট নেমটো লিখি দিব আৰু ইয়াতে ফটো লগাই দিব হৈ যাব ৰিসেন্ট ফটো আৰু ইয়াতে চাওক আপোনাৰ কি কৈছে ইয়াতে প্লিজ টিল অল দি ইনফৰমেশন বিলো ইন কেস অফ ইয়াতে আপোনাৰ এড্ৰেছটো দিব লাগে আপোনাৰ নেমটো লিখিব লাগিব আৰু বাকি এড্ৰেছখিনি সব আপোনাৰ যিখিনি এড্ৰেছখিনি দি দিলে হ'ল তাৰ পিছত কি আছে যে আপুনি কি ডকুমেন্ট দিছে হেবৰ নেম আৰু আপোনাৰ হেবৰৰ নাম্বাৰ সো মই দিছিলো পেন কাৰ্ডৰ নাম্বাৰ দিছো ভোটাৰ আইডিৰ নাম্বাৰ দিছো আপুনি আধাৰ কাৰ্ডটো দিব মই বাৰে কৈছো আধাৰ কাৰ্ডটো বেছি ইম্পৰ্টেন্ট তাৰ পিছত সক ইয়াতে সিগনেচাৰ কৰি দিছো হৈ গল আৰু এইখিনি তো অফিচৰ পৰাই কৰি দিব